জাচি গায়ক গাখীৰ কণ আই জয় সোণ কণ মৌমাখি মধু কণ। কৃষ্ণ। ঐ মোহন মোহন ক'ত আছ ঐ? ঐ শুনিছ নাই ঐ? মালিক কি হ'ল? মই ভিতৰতে আছো। ই অকল ভিতৰতে সোমাই থাকিব মোবাইল চাই চাই ৰ তাক। ঐ কি কৰিছ তই? মোবাইল চাই আছিলি ন? নাই চোৱা মালিক, মই এনেহে বহি আছিলো। কথা কবলৈ আহিছ? তই এনেই বহি থকা মানুহ হা? হ'ব মালিক, বাদ দিয়ক নাই এইবোৰ। কেলে মাতিছিলে? চাহ হয়, মই পাহৰিয়ে গৈছিলো। আমাৰ গৰুজনীয়ে পোৱালি দিলে নহয়, তই গম পাৱ নাই? ইয়াহু! হে মালিক, সঁচাকে পোৱালি দিলে নে? ক'ত দিলে? তই মোৰ লগত আছোন, ক'ত দিলে দেখিবি নহয়। বলক বলক। এইটো গৰু পোৱালি। মালিক সঁচাকে জগিলেচোন। তোক মিছাকে জগিব নে? মই তোক মিছাকে কৈছো বুলি ভাবিছিলি নি? আকৌ বেলেগ দিনা এনে কয় নহয়, আজিও এনে কৈছে বুলি ভাবিছিলো। মালিক ৰ'ব দে, মই পোৱালিটোক ফচকে চুই আহো এবাৰ। হেত মোহন, তই এতিয়াও সৰু লোৱা হৈ আছ নি? নালাগে, নুচুবি। মালিক অকণমানহে চুম কিবা। মোহন তই পগলা হলি নি? মাকে চেলেকি ল'ব দে, তাৰপিছত চুবি। হ'ব দিয়ক। মালিক বেহু নে কি? নিখিয়াই নি? হেত চাল্লা, বেহু নহয় ফেহু ফেহু। ফেহু বুলিহে কয় নে? নিখিয়াই নি? আগতে সৰুতে বেলেগ খাইছিলো, বম মজা লাগে। হেই মই নোৱাৰো দেই, তই খিয়া নহলে। গৰু লাট খাবলৈ নে? নাই নাই, নহ'ব দেই। নোৱাৰ যদি বল তেতিয়াহ'লে কাৰোবাক বিচাৰি যাওঁ। বলক। নন্দকাই, নন্দকাই, চাওঁ এইফালে আহকচোন। নাগেশ আৰু মোহন দেখোন, ভিতৰলৈ আহ। নাই নাই নন্দকাই, ইয়াতে হ'ব। আপোনালৈ ডিউটি এটা আছিলে নহয়, কৰিবলৈ পাৰিব নি? ডিউটি বুলি ক'লে বেলেগ মজা লাগে, কচোন কি ডিউটি? আমাৰ সেই গৰুজনীয়ে পোৱালি দিলে নহয়, আপুনি ফেহু খীৰাব পাৰিব নি? বাছ ইটনিচি বাট। আগতে আমি কত দোতাল হাতে ফেহু খালো ঠিক নাই। কুন্দু টোপ মৰিলো। নাগেশ্বৰ দেখোন, বহুত দিনৰ মূৰত। নবৌ, আজি আমাৰ গৰুজনীয়ে পোৱালি দিলে নহয়, তাকে নন্দকাক মাতিবলৈ আহিছো ফেহু খীৰাবলৈ। আপুনি যাব নি? যাম যাম, কিয় নাযাম। নাগেশ্বৰ দা, ময়ো যাওঁনে? সেইটো আকৌ সুধিবলগীয়া কথা নে? বলা বলা। ইমান ধুনীয়া গৰুজনী তহঁতি ফেহু খীৰাব পৰা নাই। আমি কত খাচী গাহৰি ফেহু খীৰা খালো। পুনিতৰ ঘৈণীয়েক, মৰিলো। চাই থাক নাগেশ, মই কেনেকৈ ফেহু খীৰাম। জাচি গায়ক গাখীৰ কণ আই জয় সোণ কণ মৌমাখি মধু কণ। কৃষ্ণ। নন্দকাই চাব আকৌ ভালকে দেই, গৰুজনীয়ে খুচিব আকৌ। ঘটিডাল খুচিব। চাল্লা, তই কা শিকাব আহিছ? নাগেশ, তই মোৰ পৰা শিকি ল, পিছত আকৌ পোৱালি দিলে খীৰাব পাৰিবি। নাই নাই, মই নিশিকিলে হ'ব। পিছত গোলাপী জীয়েকে নিজে খীৰাব। বেংডাল খীৰাব তোৰ গোলাপী জীয়েকে। মুখত এপোৱামান ময়দা সানি বহি থাকিব। ধেত নন্দকাই, ইমান লাজ নিদিব আকৌ। চিংগালি, তোৰ এতিয়া গাখীৰ খীৰাম দেই, লাট মাৰি নিদিবি। মোৰ গাহৰিজনীও পোৱালি দিবলগীয়া হৈ আছে বাৰু। বুধেশ্বৰ, তুমি যাবা দেই ফেহু খাবলে। মই নাযাওঁ দেই গাহৰি ফেহু খাবলে। কেলে যাবা আকৌ, দুটা একেলগে খীৰাম খিৰুতকে। নাযাওঁ পাই, গাহৰিয়ে লাট মাৰি দিব। মালিক দেখিছে নাই, নন্দকাই কি মজাকে ফেহু খীৰাইছে। পুৰা কিৰুত মাৰি আছে। তাকেহে। মোক চিনি পোৱা নাই? মই আগতে ফেহু মাষ্টাৰহে আছিলো। চবৰে ফেহু খীৰাই দিওঁ। কুকুৰৰ ফেহু, শিয়ালৰ ফেহু, মেকুৰী ফেহু। কণ্টেলৰ চাউল, মৰিলো। নাগেশ, মই আৰু নিখীৰাও দেই, হৈ গ'ল আৰু নোলাইচোন। হলেই নি? ওলাব ওলাব, টানি থাকক। এইজনো সুধা নহয়। পাপা, চোৱা কি ধুনীয়া পোৱালিটো। বুধেশ্বৰ, ভালকে দেই, মাকে গছকি পেটু চেটু উলিয়াই পেলাব। মালিক, আজিৰ পৰা গাখীৰ খাব পাম আৰু ন? চেও খাম ন চেনীৰ লগত?